নগাঁও জিলাৰ জুৰিয়াত ড্ৰাগছৰ ৰমৰমীয়া বেহা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ওলাই আহিল ৰাইজে উদ্ধাৰ কৰিলে নিচাজাতীয় দ্ৰব্য জুৰিয়াত ড্ৰাগছৰ মুকলি ব্যৱসায়ত অতিষ্ঠ ৰাইজ যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অতিষ্ঠ হৈ এইবাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ৰাইজ ক্ষুব্ধ শ পুৰুষ মহিলাই সৃষ্টি কৰে উত্তপ্ত পৰিৱেশ জুৰিয়াৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ মুকলি ব্যৱসায় চলাই থকা স্পষ্ট অভিযোগ সাইফুল ইছলাম মাইনুল ইছলাম জিয়াবুৰ ৰহমান আৰু নজৰুল ইছলামৰ বিৰুদ্ধে আমি ড্ৰাগছ খোৱাৰ ব্যৱসায়ী বন্ধ কৰিবলৈ ওলাইছো গাবুৰাৰ ওচৰত গৈছো গাবুৰাই কৈছে আপুনি যাক গৈ ৱাৰ্নিং দিয়ক সবৰ ঘৰতে অঞ্চলটোৰ স্কুল কলেজৰ বহু ছাত্ৰ ছাত্ৰী ড্ৰাগছৰ কবলত পৰি উশৃংখল জীৱন যাপনেৰে অঞ্চলটোৰ পৰিৱেশ কলুষিত কৰাৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপেৰে সৃষ্টি কৰিছে এক আতংকময় পৰিৱেশৰ স্থানীয় ৰাইজে অঞ্চলটোত চলি থকা অবাধ ড্ৰাগছৰ প্ৰচলনৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পিছতো ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত অতিষ্ঠ হৈ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ওলাই আহিল শ পুৰুষ মহিলাসকলে ড্ৰাগছ ব্যৱসায়ী কেইজনৰ বাসগৃহত নিজাববীয়াকৈ অভিযান চলাই ঘৰৰ পৰা উদ্ধাৰ কৰে বহু পৰিমাণৰ কণ্টেইনাৰসহ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট ৰাইজৰ ৰুদ্ৰ ৰূপ দেখি অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী কেইজনে পলায়ন কৰে পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজে উদ্ধাৰ কৰি দিয়া নিচাজাতীয় সামগ্ৰীসমূহ লৈ যায় জুৰিয়াৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট জনদৃষ্টি নিউজ